মাংস অকণ আনিলেগৈ মানুহজনে, বোলে মছলা নিদিয়াকৈ বনাবি বুলি ক'লে। মই বোলো হ'ব মছলা নিদিয়াকৈ বনাই দিম। পিঁয়াজ কাটি ল'লোঁ, ইফালে আদা নহৰু অকণমানো থেতেলিয়াই ল'লোঁ আৰু নেমু অকণ চেপি দিলোঁ। তাৰপৰা এইখিনি ভালদৰে সানি ল'ম। আৰু ভিডিঅ'টো কিন্তু কালিৰে দেই, মই এডিট কৰিহে দিওঁতেহে লেট হৈছে। আৰু নিমখ অকণো দি দিলোঁ, নিমখ অকণ দিও ভালদৰে এবাৰ সানি ল'লোঁ। আৰু এইফালে কেৰাহীত পানী দি অকণমান উতলিবলৈ দিলোঁ আৰু দি দিলোঁ এতিয়া মাংসখিনি, তাতে 2টা জলকীয়াও দিলোঁ, ভালদৰে উতলিবলৈ দিম। আৰু আনফালে এয়া বিলাহী 2টাও পুৰি ল'লোঁ। আৰু এয়া কি বাৰু চিনি পাইছেনে, এইটো মেজেঙা হয় দেই। আৰু মেজেঙাকেইটাও অকণমান গৰম কৰি ল'লোঁ। আৰু এইফালে মাংস উতলি আছে, জলকীয়া 2টা উলিয়াই ল'লোঁ। বিলাহী যিহেতু পুৰিয়ে থৈছিলোঁ, সেইখিনি লগতে ধুনীয়াকৈ খুন্দি ল'ম। এফালে মাংসখিনি আকৌ বইল হ'বলৈ দিলোঁ, জলকীয়া আৰু বিলাহীখিনি ভালদৰে খুন্দি ল'ম। মাংসখিনি উতলি থাকোঁতে দি দিলোঁ বিলাহী আৰু জলকীয়া খুন্দি লোৱাখিনি দিলোঁ। এইখিনি দিয়াৰ লগে লগে ইমান ধুনীয়া এটা কালাৰ আহিছে নহয়। মই হালধি আৰু মছলা একো ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। আৰু এয়া মেজেঙা আৰু জালুক খুন্দি থৈছিলোঁ, সেয়াও অকণমান দিলোঁ। জালুক দিয়াৰ লগে লগে সোৱাদটোৱে বেলেগ হৈ যায়। আৰু এয়া মোৰ হৈয়ে গ'ল মাংস। আৰু একেবাৰে লাষ্টত দি দিছোঁ অকণমান ধনিয়া। আৰু অকণমান মই খাবলৈ বুলি উলিয়াই লৈছোঁ, মানে অকণ টেষ্ট কৰি চাওঁ কেনেকুৱানো হৈছে। আৰু মই প্ৰথমবাৰ বনাইছোঁ এনেকৈ, একো তেল মছলা একো ব্যৱহাৰ নকৰাকৈ। দেখিবলৈও ইমান ধুনীয়া হৈছে নহয়, আৰু খায়ো যে বহুত ভাল লাগিলে মানে।